বহুত দিনৰ পৰা ইলিছ মাছ খাম বুলি ভাবি আছিলোঁ। তাকে আজি লাঞ্চত ইলিছ মাছ বনালোঁ। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেয়ে ইলিছ মাছৰ ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াত লৈছোঁ মই 4 পিচ ইলিছ মাছ, তাৰপিছত লৈছোঁ এচামুচ হালধি গুড়ি, তাৰপিছত লৈছোঁ নিমখ অলপ, তাৰপিছত মাছখিনি নিমখ আৰু হালধি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। অলপ সময়ৰ কাৰণে মেৰিনেট কৰি থৈ দিছোঁ। তাৰপিছত এখন পেন গৰম কৰি তাত লৈছোঁ মই মাষ্টাৰ্ড অইল। মাষ্টাৰ্ড অইল এইকাৰণে লৈছোঁ কাৰণ ইলিছ মাছ মাষ্টাৰ্ড অইলৰ লগত খাই ভাল লাগে। আপোনালোকৰ নিজৰ ইচ্ছা, আপোনালোকে মাষ্টাৰ্ড অইল ইউজ কৰিব পাৰে, বেলেগ অইলো ইউজ কৰিব পাৰে, কিন্তু মই ইয়াত মাষ্টাৰ্ড অইল ইউজ কৰিছোঁ খাবলৈ টেষ্ট হোৱাৰ বাবে। তো ইয়াত মোৰ ইলিছ মাছ ফ্ৰাই কৰা হৈ গৈছে। বেছি তেল ইউজ নকৰিব কাৰণ ইলিছ মাছটো বহুত তেল হয়। তো ইয়াত তাৰপিছত মই লৈছোঁ এচামুচ সৰিয়হ গুটি, তাৰপিছত লৈছোঁ টুখিলা তেজপাত, তাৰপিছত লৈছোঁ 2টা ডাঙৰ পিঁয়াজ, এনেদৰে মই মিক্সিত পিচি লৈছোঁ। তাৰপিছত অলপ সময় ভজাৰ পিছত লৈছোঁ এচামুচ ৰচুন আৰু আদাৰ পেষ্ট, তাৰপিছত লৈছোঁ 2টা ডাঙৰ বিলাহী আৰু সৰিয়হ গুটি এনেদৰে পিচি ল'লোঁ। পিচি লৈ মছলাখিনি অলপ ভজাৰ পিছত তাৰপিছত দিছোঁ আদাৰ হালধি গুড়ি, জলকীয়া গুড়ি আৰু নিমখ দি অলপ সময় এনেদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত তাত মই দিছোঁ 2টা কেঁচা জলকীয়া দি পিনি মাছ কিপিচ এনেদৰে দি দিলোঁ। অলপ সময় উতলিবলৈ দিব, তাৰপিছত পানী দি আৰু অকণমান সিজাই ল'ব। তাৰপিছত মোৰ ইলিছ মাছ হৈ গৈছে, তাত মই ধনিয়া পাত দি পিনি অলপ সময় উতলাই ল'লোঁ। খাবলৈ বহুতেই টেষ্টি হৈছে, আপোনালোকে এদিন বনাই খাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। থেংক ইউ।